এই বাতৰিটোৰ কেপশ্যনটো পঢ়ি মোৰ মনত এটা ধাৰণা জন্ম হৈছে, সেইটো হ'ল যে চেনেলটোৰ মালিকজন একোজন অবৈধ সন্তান। তাহাঁতে কোনোবা জন্মত কোনোবা অবৈধ মাতৃৰ গৰ্ভত জন্ম ধাৰণ কৰিছিলে আৰু সেইকাৰণে এতিয়া ছ'চিয়েল মিডিয়াত আহি লাখ লাখ মানুহৰ মাজত এই অবৈধ কামবোৰ কৰি আছে। অসমৰ কিছুমান চেনেল আছে, সেইবোৰে কি কৰে আচলতে, এই চেনেলটোৰ নাম টাইম এনি লাইফ আৰু নিউজ 16 নৰ্থ ইষ্ট। তাহাঁতে এটা ভিডিঅ' পোষ্ট কৰিছে। ভিডিঅ'টোৰ কেপশ্যনটো হ'ল আপুনি কিছ অৰ্থাৎ চুমা খাই ভাল পায় নেকি? চুমা খাই ভাল পোৱা সকলৰ বাবে ভাল খবৰ। এটা চাক, এয়া হৈছে অসমৰ নিউজ চেনেল। এই নিউজটো পঢ়ি মোৰ এটাই ধাৰণা হৈছে যে এই চেনেলটোৰ মালিকজন এজন অবৈধ সন্তান আৰু তাৰ নিউজ পঢ়া কেইটাও একোটা অবৈধ। কাৰণ এজন ভাল মানুহে, এজন ভাল ব্যক্তিয়ে কেতিয়াও নিবিচাৰে যে সমাজৰ 10জন ব্যক্তি বা সমাজৰ 10জন উঠি অহা ল'ৰা ছোৱালী ধ্বংস হওক। আৰু এই চেনেলবোৰে দুটামান ভিউৰ কাৰণে, দুটামান পইচাৰ কাৰণে, দুটামান ফলোৱাৰ্ছৰ কাৰণে এনেকে আমাৰ সমাজখনক ধ্বংসৰ মুখত ঠেলি দিছে। আৰু এতিয়া যদি আমি হাত সাৱটি বহি থাকোঁ তেতিয়াহ'লে কিন্তু আমাৰ বহুত ক্ষতি হ'ব। কাৰণ আমাৰ যিটো উঠি অহা প্ৰজন্ম আছে, সেই প্ৰজন্মটোৱে এইবোৰ ফ'ল' কৰিব। চাওক, আপোনাৰ ঘৰত থকা ল'ৰা ছোৱালীয়ে কিন্তু আপোনাৰ ফোনটো বেছি ইউজ কৰে। আপোনাৰ যিটো মোবাইল ফোন আছে, সেই মোবাইল ফোনটো আপোনাতকৈ বেছি ব্যৱহাৰ কৰে আপোনাৰ শিশুটোৱে। এইবোৰ কথা আগতে ডিছকাছ হোৱা নাছিলে, কিন্তু সামাজিক মাধ্যমৰ দ্ৰুত অগ্ৰগতিৰ ফলত আজিকালি আমাৰ দেশৰ মানুহবোৰেও পশ্চিমীয়া সংস্কৃতিবোৰ লৈছে। পশ্চিমীয়া কালচাৰ লোৱাটো বেয়া নহয়, কিন্তু পশ্চিমীয়া কালচাৰ যিবোৰ বেয়া দিশ, সেইবোৰ কিন্তু আমি অতি সহজে আঁকোৱালি লৈছোঁ। আৰু ইয়ে আমাৰ যিটো ভৱিষ্যত প্ৰজন্ম, সেই প্ৰজন্মটোক ধ্বংসৰ মুখত ঠেলি দিব। আৰু ইয়াৰ কাৰণে আমি নিজেই ব্যৱস্থা ল'ব লাগিব, ট্ৰেণ্ডিং ফ'ল' কৰোঁ। এতিয়া সমাজখন পশ্চিমীয়া দিশত গতি কৰিছে। কি কাৰণে? এই চেনেলবোৰৰ কাৰণে, তাহাঁতৰ অতপালি অভদ্ৰামীৰ কাৰণে আজিৰ তাৰিখত আমাৰ সমাজখন, আমাৰ সমাজৰ উঠি অহা প্ৰজন্মটো পশ্চিমীয়া দিশলৈ গতি কৰিছে। আৰু ইয়াৰ কাৰণে আমি ব্যৱস্থা ল'ব লাগিব। মোৰ এটাই অনুৰোধ, যদিহে এনেকুৱা চেনেল পায় লগে লগেই ৰিপৰ্ট কৰিব আৰু পুলিচক খবৰ দিব। অসমৰ নিউজ চেনেল সেইবোৰ চেনেল যিবোৰে গণেশগুৰিত ৰাতি কি চলে সেইবোৰ প্ৰচাৰ কৰে। কাৰ মাইকী ক'ত পলাল, সেইবোৰ নিউজ কৰা যিবোৰ অসমৰ চেনেল, তাৰ পৰা আপুনি কি আশা কৰিব? দেশ লৈ ভেগ। আৰু সেইটো হৈছে বৰ্তমান আমাৰ অসমত কিছুমান পাবত গজা চেনেল, কিছুমান পাবত গজা মানুহ, পাবত গজা ব্যক্তিৰ সমাহাৰে অসমৰ যিখন ছ'চিয়েল মিডিয়া ধ্বংস কৰি পেলাইছে। অনাগত সময়ত আকৌ আহিম এটা চেঞ্চিটিভ ভিডিঅ' লৈ। চাই থাকিব মোৰ এই ফেচবুকৰ চেনেলটো। ধন্যবাদ।